হেল্ল' ৱেলকাম টু মাই বিটু গোহাঁই ব্লগ। আজি অলপ এনেই ওলাই আহিছোঁ, মানে আমাৰ চিৰাজুলি পাহাৰৰ ফালে গৈ আছোঁ, দেখুৱাই আছোঁ আপোনালোকক পাহাৰখন। গৈ আছোঁ, এইখন আমি পাহাৰ গৈ আছোঁ, আৰু অকণমান দেৰি হ'লে পামগৈ, আৰু বেছি সময় নাই। গৈ আছোঁ, এয়া কি মজা জেগা এইখন পাহাৰ দেখিবলৈ পাইছে। আমি পাহাৰলৈ গৈ আছোঁ, ভিডিঅ'টো চাই থাকক আৰু লগতে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। समझ रहे हो গৈ আছোঁ আমি ভঙা পাহাৰ। এনেই মানে অলপ ওলাই আহিছোঁ, আৰু এইখন পাহাৰখন দেখুৱাই আছোঁ আপোনালোকক। এইবোৰ গৈ আছোঁ, আমি গৈ আছোঁ পাহাৰ। এইবোৰ গৰুবোৰ আহিছে, আৰু এতিয়া পাছবেলা হ'ল, দিনটো পাহাৰত চিঞৰি মেলি এতিয়া গৰুবোৰ ঘৰলৈ আহিছে। এইবোৰ গৈ আছোঁ আমি পাহাৰ। আমি পাই গ'লোহি পাহাৰ, এইখন নদী, এইখন আমি পাহাৰলৈ এতিয়া নামি আহিছোঁ। এতিয়া পাই গ'লোহি, দেখুৱাই আছোঁ আৰু ভিতৰলৈ গৈ আছোঁ আপোনালোকক। পাহাৰ বহুত ভিতৰলৈকে গৈ আছোঁ আজি, আৰু ইয়াৰ নেক্সটটো ভিডিঅ'ত আমি পাহাৰৰ উলমা দলঙলৈ যাম। আমি আজি নাযাওঁ, ইয়াৰ নেক্সটটো ভিডিঅ'ত যাম, এদিন যাম, ভিডিঅ'টো চাই থাকিব। এয়া পাহাৰ, এইখন পাহাৰ, এইখন নদী। আমি আৰু ভিতৰলৈ গৈ আছোঁ এতিয়া। এইয়া পাহাৰৰ ভিতৰলৈ আমি সোমাই আহিছোঁ, এয়া গৈ আছোঁ। পুৰা গছ হাবি, পুৰা হাবি। আৰু মোৰ ভাগৰ চেনেললৈ যোনবিলাক নতুনকৈ আহিছে তেওঁলোকক স্বাগতম জনাইছোঁ, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। এয়া পাহাৰ গৈ আছোঁ আমি। এয়া এইটো এটা ঘৰ দেখিবলৈ পাইছে আপোনালোকে, এইটো পানী টেংকি ঘৰ। তাৰপৰা এইফালে আপোনাৰ পাহাৰৰ এইটো মন্দিৰ, শিৱ মন্দিৰ আছে ইয়াত। এইটো শিৱ মন্দিৰ, পাহাৰৰ ভিতৰত এটা শিৱ মন্দিৰ, কেনেকুৱা অসম্ভৱ। এইটো শিৱ মন্দিৰ। আমি পাহাৰৰ ভিতৰলৈ গৈ আছোঁ। এয়া গৈ আছোঁ, ভিডিঅ'টো অকণমান দীঘল হ'ব আজি, কাৰণ পাহাৰৰ ভিতৰলৈকে সোমাই আহি গৈ আছোঁ। বহুত ভিতৰলৈকে গৈ আছোঁ। এয়া গছ গছনি, বৈদ্য হাবি। গৈ আছোঁ, এই আগত দুটা লগৰ গৈ আছে, এটা মনোজ ভাই আৰু এটা পণ্ডিত। গৈ আছোঁ পামগৈ। পাহাৰ অলৰেডি আমি সোমালোৱেই, এতিয়া পাহাৰৰ পৰা ভিতৰলৈকে গৈ আছোঁ। আজি অহা দেৰি হৈ গ'ল, অলপ সন্ধিয়া হ'ল। বেলেগ এদিন সোনকালে আহি আপোনালোকক উলমা দলং দেখুৱাম। এখন দলং ওলমিত থকা দলং এখন দেখুৱাম। গৈ আছোঁ। এইখন আমি পাহাৰ পাই গ'লোহি, আপোনালোকক দেখুৱাই আছোঁ পাহাৰখন। এইখন আমি পাহাৰ পাই গ'লোহি, আৰু ভিতৰলৈকে নাযাওঁগৈ আজি, সময় কম। ইয়াৰ নেক্সটটো ভিডিঅ'ত আপোনালোকক উলমা দলংখন দেখুৱাম। এইখন আমি এতিয়া গা ধুম, ইয়ালৈ আমি এতিয়া গা ধুই ঘৰলৈ যাম। এইয়া আমি গা ধুই আছোঁ, এটা মনোজ ভাই, এটা মন ভাই, আৰু মই এতিয়া গৈ আছোঁ নদীৰ মাজে মাজে গা ধুবলৈ। এই ধুই মজা লাগিছে, একদম মজা। এই পৰিম দিয়া, এয়া নদী, আমাৰ ভঙা পাহাৰ নদী। এয়া গা ধুই আহিছোঁ। এয়া ভিডিঅ' গৈ আছোঁ আমি। এয়া এই সুতে টানি লৈ গৈছে। এয়া হেল্ল', পানীৰ মাজত এনেকৈ পৰি আছোঁ। এয়া চাওক পাহাৰ, আমাৰ ভঙা পাহাৰ। এয়া
কৈ আছোঁ এয়া বাকী লগৰকেইটা এইকেইটা দেখুৱাই আছোঁ মই উঠি গৈছোঁ এইকেইটা ধুই আছে গা পানী মাজত পৰি আছোঁ এয়া এনেকৈ কি মজা হৈছে গৰমৰ দিন কি কৰিব এনেকৈ পৰি আছোঁ আৰু গুটখা এটা চুবাই গা ধুই মেলি আজৰি হ'ম আৰু ভিডিঅ'টো খতম কৰিম এই চাওক কি মজা লাগিছে গা ধোৱা তো হেল্ল' গাইজ আমি ইয়াত আকৌ পালোহি দীঘা দলং এয়া আমি দীঘা দলঙৰ ওপৰত বহি আছোঁ এয়া ওচৰত আছে কাঠৰ দলং তলত আছে কাঠৰ দলং নদী তাৰপৰা আমি হেৰিয়ত বহি আছোঁ পকা দলঙত বহি আছোঁ এইখন পাহাৰ এখন দলং ওচৰতে আছে আপোনাৰ ট্ৰেইনৰ দলং এখন দীঘা নদী তাৰপৰা এখন দীঘা নদী পকা দলং তাৰপৰা এইফালে আগতে এখন কাঠৰ দলং আছিলে তাৰপৰা এখন নদী সৌখন চয়েলবাৰী হেল্ল' গাইজ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ বাই আকৌ এটা ভিডিঅ'ত লগ পাম আজিলৈ বাই खत्म बाय बाय टाटा गुड बाय गया